মালিনীৰ গাৰ্জেন কোন হয় বাৰু? ই আপুনিয়ে ন? আপোনাৰ মানুহজনী ঠিকেই আছে, কিন্তু আপোনাৰ বেবীটো মিছকাৰেজ হৈছে। মিছকাৰেজ মানে হৈছে আচলতে আপোনাৰ বেবীটো পেটতে নষ্ট হৈছে। বিশেষ চিন্তা কৰিবলগীয়া একো নাই। মাজে মাজে খালি চেকআপত আহি থাকিব লাগিব। মই প্ৰেছক্ৰিপশ্যনখন লিখি দিম, দৰৱখিনি সময়মতে খাই থাকিব, চব ঠিক হৈ যাব। ঠিক আছে, চিন্তা নকৰিব। দাদা ৰচোন ৰ ইছৰাম ৰ বুলি কৈছো নাই। ৰ বুলি কৈছো নাই, ৰচোন দুখ নকৰিবি। ৰচোন ৰ ইয়াতে ৰ। দাদা তই ধৈৰ্য ধৰ, মই আছো নহয়। তই কান্দিছ কিয়? তই কাপোৰো খিনি মই আছো নহয়। মোৰ চব শেষ হৈ গ'ল ভগৱান, চব শেষ হৈ গ'ল। মই কি পাপ কৰিছিলো যাৰ বাবে তুমি মোক ইমান ইমান কষ্ট দিছা? আমাৰ জীৱনলৈ কি সুখ নাহিবই নেকি? কেতিয়াও সুখ নাহে মোৰ জীৱনত। দুখৰ মাজতে কিবা এটা সুখ বিচাৰি ল'লেও তাকো ভগৱানে কাঢ়ি লৈ যায়। মই কেনেকৈ সহ্য কৰোঁ কওক বাইদেউ? মানুহজনে কিমান আশা কৰিছিল, কিমান সপোন দেখিছিল, কিন্তু এই সকলোবোৰ মোৰ বাবেই হ'ল। তুমি নিজকে দুখ দি কান্দি কান্দি থাকিলে হেৰুৱা বস্তুবোৰ জানো ঘূৰাই পাবা? আমাকে চোৱাচোন, বাবা নাই কাৰণে আমি আজিও কান্দি থাকোঁ, কিন্তু হ'লেও জানো সি আমাৰ মাজলৈ ঘূৰি আহিছে? নাকান্দিবা। যি হ'ল কপালত এনেকৈ হ'ব লগা আছিল বুলি পাহৰি যোৱা। ৰচোন ৰাজা ৰ। এনেকুৱা ঘটনা আমিও পাইছো, আৰু এইবোৰ ঘটনা তই বেয়া সপোন বুলি পাহৰি যা। পাহৰি যা বুলি ক'লে পাহৰি যাব পাৰি নেকি? আপুনি ঘৰলৈ যাওক। নেযাওঁ। মই আজি ৰাতিটো ইয়াতে থাকিম, মই নাযাওঁ আজি ঘৰলৈ। বল বুলি কৈছো না, বল। নেযাওঁ বুলি কৈছো। এদিনো নোখোৱা ল'ৰাটোৱে কিয় মুখত মত দিছ? খাইছো মই মদ, মই আৰু খাম। মোৰ বুকুৰ মাজত থকা বিষাদবোৰ মই মদেৰে ধুই শেষ কৰি পেলাম। এখন পৃথিৱীত মোৰ বাবে একো নাই, না টকা, না সম্পত্তি, মাটি বাৰী, একো নাই। আৰু যি আছে তাই মোৰ সন্তানটো মাৰি পেলালে। কহাইদেউ চুপ, যিটো কথা নকবি। তাইৰ গাত কোনো দুখ নাই। বল এতিয়া চুপচাপ। বোলে যাওঁ, নহ'লে তোক ইয়াতে ঘুগুলকৈ পিটিম। বল বুলি কৈছো নহয়, বল বল। মালিনী, নাকান্দিবিচোন। আচলতে মোৰ গাতে ভুল। মই তোক তেনেকৈ ক'ব নালাগিছিল, কিন্তু মই কি কৰিম?
মই একো সিদ্ধান্তই ল'ব পৰা নাই। মোৰ কেনেকুৱা লাগিছে মই বুজাব পৰা নাই। মাফ কৰি দিওঁ। মই আজিৰ পৰা এনেকুৱা নকৰোঁ। মাফ কৰি দে। আৰে ভাই ইমান কম মগজু লৈ জীয়াই আছ নি? আৰে কেলা কিবা এটা কৰ না। শুনক না, আপুনি মোক এতিয়াও ভিতৰি ভিতৰি বেয়া পাই আছে ন? কিয়? আমাৰ সন্তানটো পেটতে নষ্ট হ'ল যে। চা মালিনী, মই পঢ়া শুনা শিক্ষিত মানুহবোৰৰ দৰে নহয় যে কথাবোৰ তেনেকৈ ভাবিম, কিন্তু ইমানখিনিতো মই জানো এই পৃথিৱীখনত হয়তো এনেকুৱা মানুহো আছে যাৰ আশাৰ সন্তানটো আমাৰ দৰেই পেটতে নষ্ট হৈছে। একো নাই দে, তই এইবোৰ ভাবি নাথাকিবি। আৰু তইতো সন্তান জন্ম দিয়া মেচিন নহয়। আমাৰ হাতত গোটেই জীৱনটো আছে। আজিৰ পৰা আৰু আমি এইবোৰ কথা নাপাতো। এইখন গাঁৱত কাম কৰা মানুহ বিচাৰি আহিছিলোঁ। বাহিৰত কাম আছে, বহুত হাজাৰ টকা দৰমহা। চিনাকি কোনোবা আছে নেকি? দৰমহাটো যদি ভালেই হয় আপুনিও দেখোন যাব পাৰে ককাইদেউৰ লগতে। কামটো খালি গুৱাহাটীত হ'ব বুলি কৈছে। থকা খোৱাৰ ব্যৱস্থা আছে বোলে। দৰমহাটো 20-22 হাজাৰমান টকা হ'ব। পাৰি। এইটো ল, তামোল 2খনমান আছে। হেল্ল', ওলাই আহিছে। হয় হয়, আপুনি কোৱা ঠিকনালৈকে যাব। হ'ব দিয়ক বাৰু। পইচা তহঁতি বেছি চিন্তা নকৰিবি। আগতে মই কামটো চাই আহি লওঁ, যদি ভাল হয় মই ইয়াকো মাতি দিম। ঐ ৰেজা, তয়ো পিছত মোৰ লগত ওলাবি। হ'লেও ককাইদেউ, এবাৰ আমি কথাবোৰ ভাবি চাব লাগিছিল নেকি? মানে আজিৰ যুগত এনেকৈ ঘৰলৈ আহি কোনে কাম দিয়ে? তহঁতিও এইবোৰ বেছি চিন্তা কৰ। কিবা বেয়া হ'লে মই গুচি আহিম নহয়। কেলৈ চিন্তা কৰি থাক তহঁতি? তই এইকেইদিন ঘৰতে থাক, ঘৰখন চা, ভালকৈ বাইদেউকো চাবি। আৰু চা, আৰু এটা কথা কওঁ, কালি যিটো কাম কৰিলি তই কিন্তু বহুত বেয়া কাম কৰিছ। নেক্সট টাইম নকৰিবি কিন্তু, মই বেয়া পাইছোঁ। তই কেলৈ আহিলি? এই মনত পৰি আছিলে সেইকাৰণে গুচি আহিলোঁ। বহ।
আপোনালৈ টিফিন লৈ আহিছোঁ লওক ঐ মই কথা এটা ভাবিছোঁ কি কথা চাইকেল এখন লওঁ নেকি ছেকেণ্ড হেণ্ড কি আচৰিত কথা কৈছে অ' ইমান পইচা আপুনি ক'ত পাব অঁ মানে টকা কেইটামান বেছিকৈ পোৱা কথা আছে যদি আজি পাওঁ তেতিয়াহ'লে লৈ ল'ব পাৰিম কিমান ল'বনো চাইকেলখনত কিমান ল'ব আৰু টকা 800মান ল'ব মই মানুহ এজনৰ লগত পাতিছিলোঁ বাৰু আপুনি যি ভাল দেখে চাইকেলখন ল'লে এনেও আপোনাৰে সুবিধা হ'ব অঁ তাকেও চাইকেলখন হ'লে মই দুটামান কাম আৰু বেছিকৈ ল'ব পাৰিম গম পাইছনে হয় বাৰু সেইটো কথা তেতিয়া লৈয়ে আহিব আৰু অঁ মালিনী ঐ মালিনী অঁ চাহিয়া চাহ আনিলে নেকি অঁ কেনেকুৱা লাগিছে ক ধুনীয়া লাগিছে দেখোন হে ব'ল ফুৰি আহোঁগৈ ব'ল 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 আহ এই এতিয়াই যাওঁ জানো হে ব'ল উঠ আজিৰ পৰা বিধানকাৰ চাইকেল নচলাওঁ ভালকৈ বহ এই চাব আকৌ পেলাই নিদিবগৈ ব'ল এতিয়া দেখিলি লৈ আহিলোঁ আজি চাইকেলখন বাপেকে হা মোৰ কিন্তু বিশ্বাসেই হোৱা নাই গম পাইছনে এনেকৈ যে চাইকেল এখন কিনিব পাৰিম মই সেইটো ভবাই নাছিলোঁ এতিয়া চাইকেলখন কিনিলে নহয় ফুৰাবলৈ কিন্তু নিব লাগিব ৱা কেল নিনিম আকৌ আহ বঢ়িয়া ঐ আজিকালি দেখোন বাইদেৱে বৰ গাত লগাকৈ কথাবোৰ কয় তই কিবা জগৰ লগালি নি আজি 15 দিনেই হ'ল বিধান ককাইদেউৰ একো খবৰেই পোৱা নাই হা অলপ দিনৰ আগতে ফোন কৰিছিলে অঁ তাত বোলে কিবা অঘটন ঘটিছে যেনেকৈ কাম দিম বুলি কৈছিল তেনেকৈ বোলে একোৱে হোৱা নাই তাত অঁ ঘূৰি অহাৰ কথা কৈছিল কিন্তু তাৰ পাছৰ পৰাই ফোনটো অফ হৈ আছে আমি মানুহজনৰ কথা শুনিবই নালাগিছিল নেকি অ' তাকেই মোৰ মনটোৱেও এবাৰ কৈছিল তথাপিও ভাল বুলি ভাবিহে মানুহবোৰ বাৰু কিয় এনেকুৱা আমি সকলোৰে লগত মিলি থাকিব খোজোঁ মৰমত মাত এষাৰ দিলেই আপোন বুলি ভাবোঁ আমাক কিয় কোনো আপোন বুলি ভাবিব নোৱাৰে এই হ'ব দে অ' মালিনী তই সেইবোৰ চিন্তা নকৰিবি আমিতো কাৰো একো বেয়া কৰা নাই দেচোন ঘৰত কোন আছে ঘৰত কোন আছে অঁ গৈছোঁ অঁ কওকচোন বিধানক কাম কৰিবলৈ পঠিয়াইছিলি অঁ গুৱাহাটীলৈ এতিয়া তাৰ ডেড বডি আহি আছে অঁ মদন মানুহটো বৰ ভাল আছিলে বুজিছ বহুত ভাল আছিলে দেই গাঁৱত তেনেকুৱা এটা মানুহ নোলাব নাই নাই দেই যি হ'ল হ'ল আৰু দে উপায় নাই কি কৰিব আৰু বাইদেউ
কিমাননো আৰু দুখ কৰি নাথাকে। বইল ভাত কেইটামানকে ৰান্ধি দিওঁ নেকি? নাখাওঁ মই ভাত। মোৰ মানুহটো মৰিছে, মই কি এতিয়া তহঁতৰ লগত ভাত মাছ খাই ফূৰ্তি কৰি থাকিব লাগে নেকি? বাইদেউ, আপুনি কথাবোৰ তেনেকৈ কিয় কৈছে? আপুনি দেখোন এইকেইদিন একোৱেই ভালকৈ খোৱা নাই। এনেকৈ থাকিলে আপুনি দুৰ্বল হৈ যাব নহয়। ব'লো ভাত কেইটামান খাই ল'ব। তহঁতিয়ে চুবাই থাক। মোৰ মতাটো তহঁত হালেই মাৰিলি, তহঁত হালেই সেই মানুহটোক আনিছিলি। বাইদেউ, আপুনি এনেকৈ কিয় কৈছে? অঁ, কাৰণ আমি আপোনাৰ তেজৰ নহয়, সেইবাবেহে আমাৰ আপোনাৰ প্ৰতি থকা মৰম আন্তৰিকতাখিনি আজি বৰ বিষ হোৱাৰ দৰে হ'ল নহয়। মই আগতেই গম পাওঁ এই মানুহহাল বৰ ঠিক নহয়। এই বেলেগ এখন গাঁৱৰ পৰা খেদা খাইহে এখন গাঁৱলৈ আহিছে, হয়নে নহয় বাৰু কওকচোন আপোনালোকে? এই অকৰা মানুহ পালে যে ঠগিলে আকৌ। আমাৰ বিধানকাই ঠগন খালে, আজি বিধানকাই তেনেকুৱা হৈছে, কাইলৈ যে আমাৰ নহ'ব কি কথা আছে কওকচোন, হয়নে নহয়? আজিকালি দিনত কাৰোবাক এনেকৈ বিশ্বাস কৰে নি? ঘটিল নহয় এতিয়া অঘটনটো। এই বিধানৰ পৰিয়ালটোৰ গাত কিবা সাওপাত আছে হ'বলা। ল'ৰাটো আজি অলপ দিনতে ঢুকাল, এতিয়া আকৌ বিধানো গ'ল। আহিবলগীয়া দিনত বা আৰু কি হয়। এৰা পাই, ইমান আঠ বয়সতে বিধৱা হ'ল এজনী, গোটেই জীৱনটো পৰি আছে, কি কৰি খাব বাৰু? নাই আমি এনেকৈ চাই থাকিবলৈ নাই, আমি কিবা এটা কৰিব লাগিব। হয়। তেতিয়াহ'লে আমি ইহঁতক ইয়াত থাকিবলৈ দিব নোৱাৰোঁ। নহ'লে ইহঁতক খেদি দিব লাগে, নহ'লে পুলিচত দি দিব লাগে, চিধা কথা। ঠিকে কৈছে। হয়। নালাগে, সিহঁতে মোৰ হীৰৰ সেন্দুৰ যেতিয়া কাঢ়ি লৈ গৈছে, মই সিহঁতক সুদাই নেৰো, মাৰি পেলাম মই সিহঁত দুইটাকে। কথাটো কোনেও গমেই নাপাব। এইবোৰ য'ৰ পৰা আৰম্ভ হৈছিলে মই তাতেই শেষ কৰিম। বাইদেউ ক'ত যায়? আই ঘৰলৈ যাওঁ, দুদিনমান থাকিম। আমি ইয়াত থকা কথাটো বাইদেৱে বেয়া পাইছে, তই বুজিছ? কথাটো ময়ো মন নকৰা নহয়। এই বাইদেউ ঘৰৰ পৰা আহক, তাৰপাছত আমি ইয়াৰ পৰা গুচি যামগৈ আৰু। এইকেইদিন মোৰ কিবা এটা ভয় লাগি থকা নিচিনা হৈছে, গম পাইছনে? মানুহবোৰে আমাৰ কথা বৰ বেয়াকৈ আলোচনা কৰিছে অ' মালিনী। ইয়াৰ পৰা গুচিয়ে যামগৈ দে। মানে? ভগৱান, কি হৈছে বাহিৰত? মানে? ক'ত গ'ল সিহঁতি?
গ'ল সিহঁতি হা তাতক নেৰো বকুল ফুলিব পতি নিশাতে জনাকে থাকিব বকুল ফুলিব পতি নিশাতে জনাকে থাকিব